হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা মই 10:30-11টামান বাজিছে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ইফালে বেবী উঠা হৈ গ'ল বহুত সময়, আৰু তাৰপিছত তাক মই খোৱালোঁ। আৰু ইফালে সি এতিয়া অকণমান ইফাল সিফাল কৰি খেলি আছে। আৰু সেইখিনি টাইমতে মই যিমানখিনি পাৰোঁ ঠিক ঠাক কৰি আছোঁ, কিন্তু মোক ঠিক ঠাক ইমান বেছি কৰিব নিদিয়ে। সি ইফালৰ পৰা সিফালে গৈ থাকে, এফালে মই আহিলে সি মোৰ পিছে পিছে আহি থাকে। তো এনেকুৱাই হয়। আৰু দেখিছেনে, এয়া মোৰ পিছে পিছে আহিছিলে, আকৌ গৈ মই তাক তাৰ জেগাত থৈ আহোঁ। মানে এনেকুৱা কৰি থাকোঁতেই যায়। আৰু ইফালে এটা পাৰ্চেল আহিছিলে কাইলৈ। তো পাৰ্চেলত কি আছে মই চাওঁ। বহুখিনি বস্তু অৰ্ডাৰ দি থৈছিলোঁ, কিন্তু এটাহে আহিছিলে। আৰু এনেকৈ পাৰ্চেলবোৰ আহিলে বহুত বেছি ভাল লাগে, কিনো বস্তু আৰু এনেকুৱা চাব মন গৈ থাকে। কিন্তু কাইলৈ অহা পাৰ্চেল আজিহে মই খুলিব টাইম পালোঁ। তো এয়া মই এটা স্কাৰ্ট এটা অৰ্ডাৰ দিছিলোঁ, কাৰণ এতিয়া ছামাৰ আহিব যেতিয়া অকণমান ফুৰিব টাইম পাম, গতিকে যিমান পাৰোঁ ফুৰি ল'ম। নাজানো বেবীয়ে কিমানখিনি ছাপোৰ্ট কৰে, বাট তথাপিও মানে মাইণ্ডত ৰাখি থৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত ফুৰিব যাম, আৰু ক'ৰবাত গ'লে আপোনালোককতো নিশ্চয় দেখাম। আৰু ইফালে এতিয়া মই খানাটো বনাব যাওঁ কাৰণে মই জাষ্ট ৰখি থাকোঁ, আৰু সি শুলেহে মই সকলোখিনি কৰিব পাৰোঁ। আৰু ভাবিছোঁ অকণমান এনেকুৱা ভাততে গোটেইখিনি দি দিওঁ, ফ্ৰাইড ৰাইচ টাইপ, বা আমাৰ মাৰাঠী ষ্টাইলত এটা কয় মছলা ভাত বুলি, পোলাও, সেইটো খাবলৈ মই দেখিছিলোঁ মোৰ লগৰখিনিয়ে বনাই। তো তাকেই ভাবিছোঁ প্ৰিপেৰেশ্যন কৰোঁ। আৰু তাৰ কাৰণেও মই তিয়াই ৰাখিছোঁ। তো ব্ৰকলি, তাৰপিছত মটৰ, এইবোৰ সকলোখিনি ভেজিটেবল দি দিম, টাইপ বনাই দিম। আৰু এয়া মই তাকো দেখাই দিওঁ। আৰু ইফালে মই গান লগাই থৈছোঁ আমাৰ জুবিন, আৰু সি জুবিনদাৰ গান শুনি ভালো পায়, মানে ধুনীয়াকৈ গানবোৰ শুনি থাকে। আৰু মই তাক টোপনি খেদাওঁ এনেকৈ জুবিনদাৰ গান শুনাই। ইফালে বহুত কাম বাকী আছে। তো তাৰ আগতে সি শোৱাৰ লগতে মই লগে লগে জলদি কামখিনি কৰিলোঁ। কিবা কাপোৰ মেলিব লগা আছিলে, কাপোৰখিনি মেলিলোঁ। আৰু ইফালে এতিয়া খানাটো বনাই লওঁ। তাক ধুনীয়াকৈ গা চা ধুৱাই দিয়াৰ কাৰণে সি শুই গ'ল। ঠিক আছে, মই এইখিনি কৰি লওঁ বাৰু। তো মই এয়া ৰাইচৰ কাৰণে এতিয়া অকণমান মাছৰুমো দি দিলোঁ, তাৰপিছত তেল দিম, আৰু পিঁয়াজ চিয়াজ মই একো নিদিওঁ, ডাইৰেক্ট মই টমেটো এনেকুৱা দিম। চ' প্ৰথমতে তেলখিনি মই অকণমান গৰম হ'ব দিম। ইফালে মই সকলো ভেজিছখিনি দি দিলোঁ। অকণমান মই ইয়াতে এড কৰিম খিচমিচ। ভাল লাগে মাজে মাজে যেতিয়া খিচমিচটো পোৱা যায়, মোৰ ভাল লাগে এনেকৈ খাবলৈ। আৰু ইফালে সকলো মছলাখিনি দি লওঁ। অকণমান ফ্লেভাৰৰ কাৰণে মই পুদিনা পাতো দি দিম, মানে যি পাৰোঁ সকলোখিনি দি দিছোঁ। কাৰণ মোৰ বেলেগ বেলেগকৈ ৰান্ধি থাকিব সময় নাই। এতিয়া শুলেও জাষ্ট আধা ঘণ্টা মানে শুব, তাতকৈ বেছি নুশুৱে। গতিকে আধা ঘণ্টাৰ ভিতৰত মই তাৰ খানাও ৰেডি কৰিব লাগিব, মোৰ খানাও ৰেডি কৰিব লাগিব। কাৰণ আজিকালি যেতিয়া মই কিটচেনত তাক আনিব নোৱাৰোঁ, কিটচেনত আনিলে সকলো বস্তুখিনি সি উঠাই কিবা কিবি কৰি দিয়ে। আৰু সেইকাৰণে মই দেখাও দিওঁ এতিয়া কেনেকুৱা হৈছে। চাওক, সকলোখিনি দি দিয়াৰ পিছত অকণমান মই ফ্ৰাই কৰি আছোঁ, নিমখ চিমখ সকলো দি দিলোঁ, জিৰা ধনিয়া। ভাতখিনিত পানীটো দি মই ইফালে কাম অকণমান কৰিলোঁ, সকলোখিনি ঠিক ঠাক কৰিলোঁ যিমানখিনি আছে, নহ'লে পিছলৈকে টাইম নাপাওঁ। এই ৰুমটো যে ইমান বেছি বেয়া হৈ আছিলে, তাৰমানে যোৱাকালি মই বাহিৰত গৈছিলোঁ আমি, তো সকলোখিনি বস্তু ইয়াতে থৈ দিয়া হ'ল। তাৰপিছত ৰাতি হ'ল, শুব তাৰপিছত কৰাই নহ'ল ঠিক ঠাক। আৰু ইফালে কিবা কিবি ধুই থোৱা কাপোৰখিনিও ডাইৰেক্ট বিচনাত থৈ দিলোঁ, কাৰণ সেইডালত মই অলৰেডি আৰু কাপোৰ দি দিলোঁ। ইফালে সেইকাৰণে কাপোৰখিনি জাপি মই এতিয়া থৈ দিওঁ। ইমান যে কাম ইফাল সিফাল কৰি থাকিব লগা হয়, তো এতিয়া মই ঠিক ঠাক কৰি লওঁ।
এতিয়ালৈকে অকণমান এয়া ঠিক ঠাক কৰিলোঁ সি শুই থাকোঁতে আৰু সি পিছে মোৰ এতিয়া কোচতে আছে উঠিলে ইফালেও অকণমান ঠিক ঠাক কৰিলোঁ বিচনাত বহুত বেছি কাপোৰ আছিলে আৰু ইফালে উঠিলে আমাৰ মহাৰাজ অকণমান মই তিয়হ দি দিছোঁ তাক এয়া মোৰ এয়া ৰেডি হৈ গ'ল ভাত আৰু এতিয়া মই খাওঁ এয়া মই এতিয়া খাব লৈছোঁ আৰু বেবীকো মই জাষ্ট এটুকুৰা তিয়হ দি থৈ দিছোঁ সি এনেকৈ খাই আছে আৰু অকণমান মই শ্ল'লি টিভিত জাষ্ট গান লগাই থৈ দিছোঁ উপায় নাই অকণমান দেখাব লগা হয় অকলে আছোঁ যেতিয়া উপায়টো নাথাকে কিছুমান বস্তু কৰিব লগা হয় ঠিক আছে বাৰু মই এতিয়া খাই লওঁ আৰু আপোনালোকক লগ পাই আছোঁ খুৱাই ল'লোঁ আৰু ইফালে এতিয়া অকণমান তাক খুৱাই দিম আৰু শোৱাৰ আগত অকণমান সি ইফাল সিফাল কৰি থাকিব দিছোঁ আৰু তাই টোপনি যেতিয়া ধৰিব তেতিয়াহে তাক মই লৈ যাম বহুত বেছি দিগদাৰ কৰি থাকে বিচনাত ইফালৰ পৰা সিফালে যাব বিচাৰে তাতকৈ মানে মই ভাবোঁ কি ইয়াতেই এইটো জেগাতে ৰাখি থৈ দিওঁ মানে এই ৰুমটোতে তেতিয়াহ'লে ভাল অকণমান ইফাল সিফাল সি কৰি থাকিব পাৰে তো ঠিক আছে বাৰু আজিৰ দিনটো আপোনালোকক দেখালোঁ কেনেকৈ কি কৰোঁ এতিয়া তাৰপিছত শুই যাম হয় অকণমান অকলে অকলে দিগদাৰ হয় বাট মেনেজ কৰিবলগীয়া হয় কোনো অপশ্যন নাই যেতিয়া ঠিক আছে বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম এতিয়াৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ